হাতত লাঠি মাতটো অকণমান ভঙা শুনি পাইছে চাগে আৰু মাৰিব যাম বুলি ভাবিছে নেকি তেনেকুৱা কথা নহয় আজি আমাৰ ঘৰ হেৰি কি বুলি কয় এইটো মৰণা মাৰিবলৈ গৈছোঁ ট্ৰেক্টৰখন বহুতখিনি আগতে পালেগৈ মানে মোৰ বেছিকৈ খোজ কৰা অভ্যাস নাই স্পীডত যাব নোৱাৰোঁ লাহে গৈ আছোঁ বাৰু এদিন দেখাইছিলোঁ জেঠুৰ লগত বজাৰ কৰিবলৈ গৈছিলোঁ যে বাইকখন পামচাৰ হৈ গৈছিলে সেইজন জেঠুৱে ট্ৰেক্টৰ ভাগৰ হয় তেখেতৰ হয় বহুত দূৰ পালেগৈ মই খোজকাঢ়িব নোৱাৰা কাৰণে লাহে আহিছোঁ এইডাল খনিয়া বুলি কয় মানে মৰণা মাৰোঁতে খুন্দিয়াব লাগে বহুতখিনি আজিকালি ট্ৰেক্টৰত মৰণা মাৰিবলৈ এৰিলে মেচিনত মাৰে কিন্তু মেচিনত মাৰিলে মানে মেচিনতো ভালেই বাৰু ভাল মেচিন পালে মানে কিন্তু বেছিভাগ মৰণা ট্ৰেক্টৰতে মাৰিব লাগে কেলৈ কি বহুতখিনি মানে ধানখিনি পেলনীয়া নহয় আৰু আমি তাকে মানে জেঠু ভাগৰ মানে ট্ৰেক্টৰখন আছে তাকে মাতি দিছোঁ জেঠু আহিবলৈ অকল লাজ পাইছে মানে এতিয়া মই আহিলোঁ খোজকাঢ়ি তাৰপিছত জেঠু আগতে গ'লগৈ মানে কি হ'ল ট্ৰেক্টৰখন স্পীডত চলাওঁ বুলি ক'লে স্পীডত লৈ গ'লগৈ মই লাহে আহি আছোঁ ব'লক আজি মানে অসমৰ ধানৰ খেতিয়কে কেনেকৈনো হেৰি ধান পথাৰৰ পৰা অনাটো আপোনালোকে দেখিছে চাগে কিন্তু পথাৰৰ পৰা আহি মেলি ঘৰত কেনেকৈ মৰণা মাৰে কিবা কৰে সেইবোৰ দেখা যাম ভিডিঅ'টো চাই যাব শেষলৈকে এইটো দেখিব পাৰিছে চাগে হেৰি কি বুলি কয় এইটো কিবা হেৰি মদ খোৱা মানুহ বা কিবাকিবি ড্ৰাগছ খোৱা মানুহ থয় যে সেনেকুৱা মানে কিবা এটা বনাই আছে মই ভালকৈ নাজানো বাৰু কি বুলি কয় কিবা এটা জেলৰ টাইপৰ নিচিনাই হ'ব আৰু 2-3 মাহ অবজাৰ্ভত থাকিব তাৰপিছত ভাল হোৱাৰ পিছত হেৰি কি বুলি কয় হেৰি কৰা হ'ব এৰি দিয়া হ'ব মানে কি হ'ল মানুহজন সুস্থ হ'ব লাগে আৰু ইয়াত সুস্থ হ'বলৈ থোৱা হ'ব আৰু ইয়াত দেখিছে চাগে মোৰ ভিডিঅ'ত তেতিয়া গোটেইখিনি ধানে আছিলে এতিয়া চব কাটি খতম কৰিলে মানে এতিয়া বতৰটো অলপ ডাৱৰীয়া কৰিবলৈ লৈছেই যদি ধানখিনি মানে মাৰি পেলাই যদি ভৰাই নলয় নহয় তেতিয়া বহুতখিনি প্ৰব্লেম হৈ যাব কাৰণ ইমানখিনি ধান ভিতৰতো থ'ব নোৱাৰি আৰু ভঁৰালত আজিকালি দেখোন চবে মৰণা মাৰি পেলাইহে ধান অকল থয় গুটি ধান থয় হেৰি ভালকৈ নথয় আজিকালি সেইকাৰণে মানে আমিও সেইটো ব্যৱস্থাই কৰিব লাগিব কাৰণ অকণমানকৈ আমি এইটো সদায়তো আনি থাকিব নোৱাৰিম ন ট্ৰেক্টৰো আনিব নোৱাৰিম আৰু কষ্ট বহুত খেতিয়কৰ কষ্ট বহুত দেই ভাবিছে চাগে কিছুমানে হেৰি কি বুলি কয় একো কষ্টৰে নহয় বুলি প্ৰথমতে কঠীয়াটো ৰুব লাগিব মানে ধানখিনি হেঁচি পেলাই কঠীয়া ওলাব কঠীয়াখিনিও তুলি আনি পেলাই এনেকুৱা পথাৰত ধান চান হেৰি হাল বাব লাগিব হাল বাই পেলাই হাল অকল এবাৰ বালে নহ'ব আজিকালি 2 বা 3 চাহ দিব লাগিবই কেলৈ কি মাটিটো সাৰুৱা কৰি ল'ব লাগিবতো হাল বাই মেলি তাৰপিছত কঠীয়া ৰুব লাগিব কঠীয়া ৰোৱা যদি ঘৰত মানুহ থাকেতো প্ৰব্লেম নাই যদি নাথাকেতো কাৰোবাকতো পইচা দি হ'লেও কৰিব লাগিব তাৰপিছত সেইটোৱে এতিয়া ধান ওলালে ধান কটা সি মানুহখিনিক দিব লাগিব আৰু অনাৰ পৰা নিয়ালৈকে বহুতখিনি আছে সেইবোৰ বহুত কষ্ট কিন্তু কৃষকে কেতিয়াও হাৰ মানি নিদিয়ে গম পাইছে নহয় এতিয়া সৰুৰ পৰাই দেখি আহিছোঁ চবে মানে কষ্ট হ'লেও কৈ যায় কাৰণ মাটিখিনিতো মাটি আছে এতিয়া কৰিবই লাগিব আৰু গাঁৱলীয়া মানুহ আমিতো ইমানখিনিয়ে কৰিব লাগিব কোনোবাই যদি টাউনৰ পৰা চাই আছে নহয় আগৰ কথা মনত পৰি গৈছে চাগে তেখেতসকলৰ ব'লক এতিয়া ঘৰলৈকে যাওঁ এতিয়ালৈকে খোজকাঢ়ি মোৰ একদম ভৰি চৰি বিষাই গৈছে পোৱাগৈ নাই এতিয়াও কেতিয়াকৈ পামগৈ আৰু ট্ৰেক্টৰখন কিন্তু পালেগৈ ফোন কৰিছিলে মোক